हेलो एवरीवन की खबर আপোনালোকক आई होप আপোনালোকে ভালে আছে তো আজিৰ এটা নতুন এটা ব্লগ স্টাर्ट দিলো আৰু এই ব্লগটোত এটা লাষ্টলৈ চাই থাকো এটা মানে ইন্টারেস্টিং তো নহয় মানে অলপ বেয়াই হৈছে তো ভিডিওটো লাষ্টলৈ চাই থাকো কি হয় গম পাব আৰু বৰ্তমান অলপ ভোক লাগিছে তো এতিয়া টাইম তো বৰ্তমান বাজিলে 11:48 আৰু এতিয়া আমি খাম দাল খিচুড়ি আৰু লগতে অলপ জলকীয়াৰ আচাৰ আমানে কৰি আছে আমাৰ অনলাইন ক্লাস तो हमारा ऑनलाइन क्लास शेष होले आमी खाम दाल खिचड़ी माय फेवरेट दाल खिचड़ी बढ़िया मैं माने दाल खिचड़ी होले आरा एको ना लागे आमानो सेम आमानो ভাল পায় दाल खिचड़ी ভাল পানে কিমান एकदम 10 आउट ऑफ 10 মানে একদম আমার কানে দাল খিচুড়ি হলে একো না লাগে আর লগতে অলপ এইটো অলপ জলকীয়াৰ আচাৰটো হলে একদম হ্যাঁ তো খাওয়া লোৱা হৈ গ'ল এতিয়া আহো মেইন কথা যোনটো মানে ভিডিওটো এইটো টাইটেল আৰু থাম্বনেলত দিছো মই ভিডিওটোত কাৰণ দিছো এইটো হেতু মানে কি কম আৰু মানে আমাৰ লগত হৈ গ'ল এদিনা ভাইটিয়ে এটা মানে চেন্ডেল লৈ আহিছিলে এইটো BOAT বট আসলে এইটো মানে বাটা কই বিক্রি কৰিছে বাটা কোম্পানীটো কই মানে বিক্রি কৰিছে এইটো লোগোটো চাইছে অৰিজিনাল লোগোটো দেখাই আছো চাওক এইটো অৰিজিনাল বাটাৰ লোগো আৰু এই বক্সটো চাওক টি2 সেম ৰাখিছে A2 সেম ৰাখিছে অলপ B2 অলপ মানে বেলেগ ৰাখিছে কিন্তু মানে বস্তুটো চালে মানে মানুহ যদি পৰাকে যদি চাই মানুহৰ এটো কনফিউজন লাগি যাব এটো হয়নে নহয় অৰিজিনাল আৰু স্যান্ডেলখন যোনখন আছে মই একবাৰ স্যান্ডেলখন দেখাই আছো এইখন হলে এই স্যান্ডেলখন যত ইয়াত লিখা আছে BOAT এইখন চালে আৰু এতিয়া মই অৰিজিনাল যোনখন আছে সেইখন দেখাই আছো এইটো চাওক সেম একদম হয় মানে ডুপ্লিকেট মানে হেতু ফার্স্ট কপি হয় এটো চাইছেনে আছে একদম ডুপ্লিকেট এটো অৰিজিনাল হয় ফ্লিপকাৰ্টৰ পৰা মই দেখাই আছো আৰু আমি যোনটো লৈ আহিছো মাৰ্কেটৰ পৰা এটো ডুপ্লিকেট সো এনেকুৱা ফার্স্ট কপি এনেকুৱা বহুত মাৰ্কেটত পোৱা যায় সো আটো কি কৈ আছিল যে এনো মাৰ্কেটৰ পৰা যদি এনেকুৱা কেতিয়াবা বস্তু লয় বা কিনে তেতিয়া হলে চাব ব্র্যান্ডটো মানে অৰিজিনাল হয় নে নহয় নহলে আপোনালোকক এই ডুপ্লিকেট অলপ নামটো অলপ চেঞ্জ কৰি কেনে বা লোগোটো চালে সেম লোগো যোনটো ইয়াত আছে সেম মানে এনেকুৱাকে আপোনালোকৰ দি দিব আপোনালোকে গমে নাপাব কেতিয়াবা তো এইটো আমাৰ লগত এনেকুৱা হৈ গৈছে এতিয়া এই কাৰণে এইটো অ্যাৱাৰনেস টাইপ কৰি দিলো যে তো এনেকুৱা যদি কেতিয়াবা কিনেতে চাইচিতি অলপ কিনিব বস্তুখিনি অলপ চাব যে অৰিজিনাল ব্র্যান্ড হয় নে নহয় আমি ডুপ্লিকেট ব্র্যান্ড ইউজ নকৰাটোৱে ভাল কাৰণ আমাৰ ডুপ্লিকেট ব্র্যান্ড ইউজ কৰি কোনো কাম নাই কাৰণ হিয়তো পইচা দি লাভ নাই হিয়তে ডুপ্লিকেট কৰি বিক্ৰী কৰি আছে যেটো যদি কম দামৰ হয় বস্তুটো বা ব্র্যান্ড মানে কম দামৰ ব্র্যান্ড হওক কিন্তু ব্র্যান্ডৰ পিন্ধক বা কি কৰক কিন্তু ডুপ্লিকেট এনেকুৱা ফার্স্ট কপি বস্তু কেতিয়াও নলব এনেকুৱা বহুত আছে তো আপুনি মাৰ্কেটত চাই মই দেখাই আছো কি কৈ আছিল যে আমি এনেকুৱা বহুত ধৰণৰ ব্র্যান্ড আছে যেনে এইটো চাওক কি লিখা আছে এডিডাস আসলতে কি হয় এডিডাস হয় নে নহয় এডিডাসৰ এইটো মানে ডুপ্লিকেট এইটো এনেকুৱা মাৰ্কেটত বহু পাব লেখা থাকে যে এডিডাস এইটো চাওক এটা লেখা আছে এবিবাস এটা লেখা আছে এডিডাস বস্তুটো সিমিলার ন দেখাত অলপ এটা ডি টু বি উল্টা পুল্টা কৰি দিছে কাৰণে বস্তুটো আমি ধৰা নাপাও হয় নে নহয় তো এনেকুৱা বস্তুৰ পৰা বাছি থাকক বা বাছি থাকক আৰু দূৰত থাকক তো এনেকুৱা বস্তু যেতে আপোনাৰ লগত নহয় এই কাৰণে এই ভিডিওটো আজি বনাইছো তো ভিডিওটো চাই যদিহে ভাল লাগিলে লাইক শেয়ার সাবস্ক্রাইব কৰিব নাপাহৰিব ঠিক আছে তো ভিডিওটো চাৰ বাবে বহুত বহুত ধন্যবাদ বাই